হেল্ল' ভিউৱাৰ্ছ তো আজিৰ ব্লগটো ষ্টাৰ্ট কৰিলোঁ নগাঁও টাউনৰ মাজৰ পৰাই। তো প্ৰপাৰ জেগাখিনি ক'ব গ'লে ধিং গেট অভাৰব্ৰিজৰ ওচৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আৰু বাইকখনৰ মানে অলপ ব্ৰেকৰ কাম আছিলে আৰু চেইনৰ অলপ কাম আছিলে, তো গৈ আছোঁ অলপ ছাৰ্ভিচ কৰিবৰ কাৰণে বাইকখন লৈ। তো কথা কৈ মই অভাৰব্ৰিজৰ ওচৰ পাম এতিয়া, আৰু অভাৰব্ৰিজৰ ওপৰেদি গৈ অলপ মানে গুৱাহাটী ৰোডত যাব লাগিব। তো তাতে গৈ পেলাই মই ৱৰ্কশ্বপখন পাম। আৰু মোৰ ইন্ট্ৰডাকশ্যনটো দিয়া হোৱা নাই, অভাৰব্ৰিজৰ ওপৰত উঠি পেলাই মোৰ ইন্ট্ৰডাকশ্যনটো দিওঁ। তো হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল JS77 ৰাইডাৰ অন ইউটিউব। তো আহিলোঁ ৰয়েল অট'মোবাইলছত। তো পুনৰ যোনখিনিত গৈ আছিলোঁ সেইখিনিৰ পৰা ইন্ট্ৰডাকশ্যনটো দিলোঁ, দি পেলাই দেখালোঁ আকৌ। এইফালে চাওক, অভাৰব্ৰিজৰ তলত আমাৰ ৰেলৱে ষ্টেচন নগাঁও, যোনটো শৈবগাঁও ৰেলৱে ষ্টেচন বুলি কয়। তো সেইটো ধিং গেটৰ অভাৰব্ৰিজখনৰ ওপৰৰ পৰা দেখা পায় ষ্টেচনটো। আৰু অভাৰব্ৰিজৰ পৰা নামি পিনে অলপ মানে গুৱাহাটী ৰোডত যাব লাগিব। তাৰপাছত সেই আহি পেলাই গুৱাহাটী ৰোডত আহি পেলাই ভাইটিজনক বাইকখন দেখালোঁ। বাইকখনৰ মানে ৰানিং কৰিলে ডিস্কখন গৰম হৈ যায় আৰু চেইনডালৰ এটা শব্দ কৰে। তাৰপাছত আহিছোঁ যেতিয়া বেক চাইডৰ ব্ৰেক পেডডালো একেবাৰে মানে দেখাই লৈছোঁ। আৰু তেওঁক সেয়া চাওক, ৰয়েল অট'মোবাইলছত আহিলোঁ বস্তুটো দেখাবৰ কাৰণে। আৰু তেওঁ বাইকখন মানে য'ত কাম কৰিব, তো দোকানৰ ভিতৰলৈ সোমোৱাই লৈ গ'ল। আৰু বাইকখন সোমোৱাই পেলাই ডাইৰেক্ট মানে কামতে হাত দিলে। ফ্ৰণ্ট ছাইডৰ ব্ৰেক পেড খুলি পেলাই চাই পেলাই মানে মোক দেখাইছে আৰু মানে অৱস্থা নাই, কমপ্লিট লোহা ওলাই গৈছে। তো সেইটো কাৰণে মানে ডিস্কখন গৰম হৈ যায়, তো চেঞ্জ কৰিব লাগিব। আৰু লগতে ৰয়েল অট'মোবাইলছতে আপোনাৰ KTMৰ সকলো এচেছৰিজ, KTM বুলি নহয়, যিকোনো বাইকৰ এইবিলাক হেণ্ডেল বাৰ হওক, চাইলেঞ্চাৰ হওক, বহুত কিবাকিবি এভেইলেবল আছে। তো তাৰে পৰা মই ব্ৰেক শ্বুটো ল'লোঁ। তেওঁক মানে ব্ৰেক শ্বুটো লৈ পেলাই লগতে যিহেতু পঠিয়াই দিলোঁ ব্ৰেক শ্বুটো। আৰু ব্ৰেম্বো ছিষ্টেমটো ভাল বুলি পেলাই ক'লে ব্ৰেক ছিষ্টেমৰ। তো ব্ৰেম্বো ব্ৰেক পেড লৈ পেলাই তেওঁ কাম কৰি আছে, মই সেইফালে অলপ ব্লক কৰিলোঁ। তো চাওক, তেওঁ ব্ৰেক শ্বু আনি পেলাই এইফালে কামত ফ্ৰণ্ট ছাইডৰ ডিছৰ ব্ৰেক শ্বু লগাই আছে। আৰু এইখন বাইক এখন দেখা পালোঁ, ভাল লাগিলে, ষ্টেণ্ডাৰ্ড মডেলৰ হয়। বেণ্ড পাইপৰ পৰা কমপ্লিট চেঞ্জ কৰিছে আৰু এল' হুইল লগাই মানে ভাল লাগিছে। তাৰপাছত ফ্ৰণ্ট ছাইডৰটো হ'ল, আৰু বেক ছাইডৰ ব্ৰেক শ্বু মোক খুলি পেলাই দেখালে। ছেইম লোহা ওলাই, মানে এইটো ওলোৱা নাই, ওলাওঁ। এইফালে এটা কুত্তা আছিল লগতে দোকানখনৰ, তাকো অলপ ৰেকৰ্ড কৰিলোঁ। আৰু বেক ছাইডৰটো মানে ব্ৰেম্ব'য়ে লগালোঁ। তাৰপিছত চেইনডাল অলপ খেট মাৰি যায় মানে ৰানিঙত, তো চেইনডালো তেওঁক চাই দিব দিলোঁ। আৰু প্ৰপাৰ এড্ৰেছটো দি দিছোঁ দোকানখনৰ এইফালে গুৱাহাটী, মানে গুৱাহাটী যোৱা ৰোডত। আৰু তাৰ ঠিক অপ'জিটত এইফালে নগাঁও টাউন, সেইফালে মোৰ ঘৰত যাব লাগিব। তো সেইটো আছিল এড্ৰেছটো। তাৰপাছত কামখিনি হোৱাৰ পাছত তেওঁক চলাই চাব দিলোঁ। আৰু বাইকখনৰ মানে ফ্ৰণ্টৰ যোনটো বাবুল ভাইজাৰ, সেইটো লগাই থ'লে ভাল লাগেনে নে খুলি থ'লে ভাল লাগে, কমেণ্ট কৰি জনাবচোন। মই কিন্তু লগাই থ'লে বেছি ভাল পাওঁ, দেখাত মানে কিবা এটা লুকছটো বেলেগ এটা লুকছ আহি থাকে ফ্ৰণ্ট ছাইডৰ বাবুল ভাইজাৰটো বহিলে। আৰু তেওঁক চলাই চাব দিলোঁ বাইকখন বেলেগ কিবা ইছ্যু আছে নেকি, যিহেতু ভাইজাৰ থকা বাইক। তো তেওঁ চলাব যায় মানে মই তেওঁলোকৰ দোকানখনত অলপ ৰেকৰ্ড কৰিলোঁ। চাওক বেক চাইডে স্প্ৰে মাৰি মানে কিবা কিবি একদম আঁকি থৈ দিছে, তো গেৰেজৰ নিচিনা লাগিছে, ভাল লাগিছে। আৰু তাৰপাছত কামখিনি কৰাৰ পাছত বাইকখন বহুত ডিফাৰেঞ্চ লাগিছে চলাই পেলাই, ব্ৰেকৰ ধুনীয়া লাগিছে আৰু চেইনৰ শব্দ গৈছে আৰু ৰেচপন্সটো ভাল লাগিছে। ব্ৰেম্বো ব্ৰেক ছিষ্টেমটো ব্ৰেক পেড লগাইছোঁ, এইবিলাক ছুপাৰ বাইকতে ইউজ কৰে ব্ৰেম্বোটো। তো তেওঁ ৰিকমেণ্ড কৰাৰ কাৰণে, যিহেতু এইবিলাক বাইক অলপ হাইপাৰ ৰাইড কৰা হয় হাইৱেত, তো অকণমান ভাল ছিষ্টেমে লগাইছোঁ। এইটো আপোনাৰ 2000 কিমানকৈ পৰে এটা ছেটত, ফ্ৰণ্টৰটোত আৰু বেক চাইডৰটো তেনেকুৱাই। তো কামখিনি হোৱাৰ পাছত পুনৰ ঘৰলৈ বুলি পেলাই গৈ আছোঁ। তো আজিৰ ব্লগটো ইমানতে সামৰি মাৰিছোঁ। আকৌ এদিন লগ পাম নতুন এটা ব্লগৰ সৈতে। টিল দেন বাই। ব্লগবিলাক চাই থাকিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এগেইন বাই।